নিজৰ ঘৰত ইমানডাল কুঁৱা থাকোঁতে মই এতিয়া লোকৰ ঘৰৰ পৰা পানী আনিব লাগে। এই কুঁৱাডাল থাকিও নথকাৰ নিচিনা। লোকৰ ঘৰত ইমানবোৰ পানী হাতেৰে চুব পাৰি, এইটো কুঁৱাত যে পানীয়ে নাই। বাল্টিং পেলালে বোকাহে উঠে। কি যে কৰিম, কিমান আৰু এনেকৈ লোকৰ ঘৰৰ পৰা মই কঁকাল বেকা কৰি কৰি পানী আনিম। হেৰা উঠক, ৰাতিপুৱালে দিয়ক। এই বেলা দুপৰলৈকে শুই থাকিবলৈ নালাগে। কুঁৱাটোকে খান্দো গৈচোন। হেৰা ইমানো টোপনি আহিছেনে? এই দিন দুপৰীয়াখন কি আপোনাৰ ইমান টোপনি আহিছে নেকি? অথ দিনৰ পৰা কৈ আছোঁ কুঁৱাটোত পানী নাই, খান্দকগে। মই আৰু বিমলা ঘৰৰ পৰা এনেকৈ কিমান পানী আনিম? বিমলাই মোক কিমান কথা শুনাইছে পানী আনিব যাওঁতে। তুমিনো এই ৰাতিপুৱা কেলে চিঞৰি আছা? কেলে নিচিঞৰিম? বিমলাই মোক আজি কিমান কথা শুনাইছে পানী আনিব যাওঁতে, সদায় কথা শুনাই। তথাপিও মই পানী আনিয়ে থাকোঁ। নিজৰ এটা ইমান ধুনীয়া কুঁৱা আছে, কুঁৱাটোত পানী নাই। অথ দিনৰ পৰা কৈ আছোঁ আপোনাক কুঁৱাটো খান্দি দিয়ক, কিজানি পানী অলপ ওলাবয়ে, আপুনি কাণ সাৰে নিদিয়ে। কুঁৱাটো খান্দিম বুলি ক'লে খান্দিব পাৰিম জানো? খান্দিলেতো নাই বোলো 1000 টকা এটা হাতত লাগিব। পইচা ক'ত আছে? কিয়? এবছৰ আগতে যে গজেন্দ্ৰক 1000 টকা এটা ধাৰলৈ দিছিলে, আনিলে জানো? যাওকগে, গজেন্দ্ৰৰ পৰা 1000 টকাটো লৈ আনক। তুমি ঠিক কথা মনত পেলাই দিছা। মই পাহৰিয়ে গৈছিলোঁ। ৰ'বা, এতিয়াই গজেন্দ্ৰ ঘৰলৈ গৈ আছোঁ। গজেন্দ্ৰ বোলো ঘৰত আছনে? হেৰা বাহিৰত এইটো ফুলাৰ মাত যেন পাইছোঁ। ফুলাৰামে হয়। সি বিনা কাৰণত মোৰ তালৈ অহা নাই। তুমি এটা কাম কৰা, বাহিৰলৈ যোৱা আৰু তাক কোৱাগে মই ঘৰত নাই বুলি, আৰু কেতিয়া আহে নেজানো বুলি ক'বা। হয়তো আজি ৰাতি নাহিবও পাৰি, তেনেকৈ ক'বা। সি নিশ্চয় যোৱা বছৰ যে আপুনি লৈছিলে 1000 টকাটো তাকেই বিচাৰি আহিছে যেন পাওঁ। হেৰি কৰক, সি যদি ভিতৰলৈ সোমাই আহে মইনো কি ক'ম? আপুনি পালেঙৰ তলতে লুকাই থাকক। সি ভিতৰলৈ সোমাই নাহে। তুমি আগতে যোৱা, তাক কোৱাগৈ মই নাই বুলি। এতিয়াই গৈছোঁ। ফুলাৰাম ককাইদেউ, এখেত নাই নহয়। এখেত মানে যোৱাকালি ৰাতিৰ পৰাই নাই। নহয়, আজি ৰাতিপুৱাই ওলাই গৈছে, খুব সোনকালে। কেতিয়া আহে কৈ যোৱা নাই। আৰু কি ক'ব দিছিলে? আৰু কৈছে হয়তো আজি নাহিব পাৰে। ঠিক আছে, নাই যদি যাওঁৱে দিয়া। তেখেতক ক'বা মই অহা কথাটো। নিশ্চয় ক'ম। আপুনি এতিয়া যাওকগে, মোৰো ঢেৰ কাম আছে ঘৰত। ফুলা নে ফুলায়ে, যি কওঁ তাকে শুনিলে, ভালেই হ'ল। মোক ফাঁকি দিবলৈ আহে। গজেন্দ্ৰই কোনোদিন স্কুটাৰ নোহোৱাকৈ কলৈকো নাযায়। মানুহক দেখুৱাবলৈ স্কুটাৰখন লৈ ঘূৰি ফুৰে। আজি স্কুটাৰখন ঘৰত আছে আৰু সি বেটা ঘৰত নাই বুলি ক'ব আহে। ময়ো এই গছডালৰ গুৰিতে লুকাই থাকিম। সি কেতিয়ালৈকে বাহিৰত নোলায় ময়ো চাওঁ নহয়। কি হ'ল, ফুলাৰামে গ'লনে বাৰু? গ'ল। মানুহজন ভোলা নে ভোলায়ে, এবাৰ কওঁতেই মানি ল'লে আপুনি যে ঘৰত নাই। সেয়া হ'ব আৰু এতিয়া উঠক, বজাৰলৈ যাওক। তেতিয়াৰ পৰা কৈয়ে আছোঁ বজাৰত যাব লাগে। ঘৰত বজাৰ পাতি একোৱে নাই। পাৰিলে ফুলকবি আৰু মাছ অলপো লৈ আহিব দুপৰীয়ালৈ। বজাৰত যাবই ওলাইছোঁ। তুমি আকৌ এবাৰ গৈ ফুলাৰামক চাই আছোন, বাহিৰত ক'ৰবাত ৰখি আছে নেকি? ফুলাৰামে মোৰ চকুৰ আগতে গ'লগৈ, আকৌনো কি চাব লাগে? নাই দিয়া, ঠিক আছে, মই বজাৰলৈ যাওঁ। গজেন্দ্ৰ ফুলা, তই বহুত দিন মই দেখিলো দেই তোক। তই ঘৰত থকা মানুহটো, তোৰ পত্নী কেলে শিকাই দিছ তই ঘৰত নাই বুলি ক'বলৈ? গজেন্দ্ৰ, তোৰ কিবা ভুল হৈছে। মই ঘৰত নাছিলোৱেই। মই পাছফালৰ দৰজাৰে সোমাইছোঁ। মোক ঘনীয়ে গমেই নাপায় মই ঘৰত সোমোৱা কথাটো। ৰচোন তই যলৈকে যাওঁ স্কুটাৰখন লৈ যাওঁ। আজি যে স্কুটাৰখন থৈ গ'লি কেলে? কি কবি ভাই, হাতত এটাও টকা নাই। স্কুটাৰখনত তেল ভৰাবলৈ টকা নাই। স্কুটাৰখনো লৈ গ'লে কি হ'ব, তেলতো ভৰাব লাগিব। সেইটো বাবে স্কুটাৰখন থৈ পেলাই মই ঘূৰি ফুৰিছোঁ। দে সেইবোৰ কথা বাদ দে। তোৰ মনত আছেনে যোৱা বছৰ যে মই এনেকুৱা জানুৱাৰী মাহতে তোক পিকনিক খাবলৈ 1000 টকা এটা দিছিলোঁ? এতিয়া ভাই একদম পইচা নাই মোৰ। 1000 টকাটো মোক লাগিছিলে। ফুলা, তই কি পাহৰিলি নেকি? মই লোৱা 1 মাহ পিছতে তই 1000 টকাটো ধাৰ মাৰিছোঁ। কেতিয়া তই মোক ধাৰ মাৰিলি? তই চাগে পাহৰিছ। দিনো হ'ল যে তোক মই 1000 টকাটো ধাৰ মাৰিছোঁ। তই ভালদৰে ঘৰত গৈ মনত পেলাবি। এতিয়া মোৰ তাত পইচা নাই, তই যাগৈ। এটা কথা শুন গজেন্দ্ৰ, পইচাটো তই মোক ধাৰ মৰা নাই, সেইটো মই ভালদৰে জানো। তোৰ যদি দিবলৈ মন নাই মোক খোলাখুলিকৈ ক'লেই হ'ল যে পইচাটো তোৰ দিব মন নাই। এনেকৈ ফাঁকি কেলেই দিয়? আৰু এনেকৈ ফাঁকি দিওঁতে এদিন তই নিজে বিপদত পৰিবি, চাই থাক। আৰু তোৰ এই পইচাটো মোক নেলাগে। তোক মই সেইটো দানত দিয়া বুলি ধৰি ল'লোঁ। হ'ব, এতিয়া মই যাওঁগৈ, আৰু তোৰ মোৰ বন্ধুত্ব আজিৰ পৰা শেষ। হেৰা আহিলে। হেৰা
কি হ'ল চৰত পৰা মানুহৰ দৰে থিয় দি থাকিলে যে গজেন্দ্ৰই পইচা দিলেনে বাৰু নাই অ' গজেন্দ্ৰই পইচা নিদিলে তাৰ সলনি সি মোক ধুম ডাঙৰ ফাঁকি এটাহে দিলে ধুম ডাঙৰ ফাঁকি অঁ মীনা গজেন্দ্ৰই কৈছে সি হেনো পইচা লোৱা এমাহৰ পাছতে মোক ধাৰ মাৰিছে অঁ তাৰমানে পইচাটো তাৰ দিবৰ মন নাই হেৰি কি হ'ব এতিয়া মই এনেকৈ সদায় সদায় লোকৰ ঘৰৰ পৰা পানী আনিবলৈ নোৱাৰোঁ বিমলাই মোক বহুত কথা শুনাইছে দিয়া মীনা সেইবোৰ বাদ দিয়া কি হৈছে খাবলৈ দিয়া ময়ে নিজে কুঁৱা খান্দিম সদায় অলপ অলপকৈ খান্দিলেতো পানী ওলাব যোৱা তাড়াতাড়ি মোক ভাত কেইটামান বাঢ়ি দিয়া ৰ'ব এতিয়াই বাঢ়ি দিছোঁ আপুনি অকলে কুঁৱা খান্দিবলৈ নালাগে ময়ো আপোনাক সহায় কৰি দিম হেৰা কুঁৱাটো বহুত দ নিচিনা পাইছোঁ আপুনি অকলে পাৰিব জানো খান্দিবলৈ মানুহে নোৱাৰা কাম একো নাই মীনা চেষ্টা কৰিলে সকলোবোৰ কামেই সহজ হৈ পৰে চেষ্টাৰ অসাধ্য একো নাই ৰ'বা আগতে মই জখলাখন পেলাই লওঁ চাওঁ বেলচাখন দিয়া এতিয়া বেলচাখনো পেলাই দিওঁ নহ'লে নামিবলৈ দিগদাৰ হ'ব নহয় তুমি এটা কাম কৰিবা মই কুঁৱাটোৰ তললৈ নামি লওঁ মই কিবা বস্তুৰ প্ৰয়োজন হ'লে তোমাক চিঞৰ মাৰি ক'ম আৰু তুমি মোক তললৈ পেলাই দিবা অঁ ঠিক আছে সাৱধানে নামিব কৃষ্ণ প্ৰভু কিবাকে নামিলোঁ এতিয়া সন্দেহে কথা ইমানখিনি খান্দিলোঁ এটোপো পানী দেখা দেখিয়ে নাই কোৱাটো হৈছে কি নোৱাৰিছোঁ আৰু কিমান খান্দিম ভাগৰি গৈছোঁ বৰ ভাগৰ লাগিছে কোৱাটো আৰু মই খান্দিব নোৱাৰোঁ পানীয়ে দেখা দেখি নাই কি কৰিম ওপৰলৈ উঠি যোৱাই ভাল হ'ব পানী ওলাই গ'ল মীনা ওলাই গ'ল কি ফটফটীয়া চফা পানী ওলাই গ'ল এয়া কি পানীখিনি কিবা পেট্ৰল ডিজেলৰ নিচিনা গোন্ধাইছে এয়া আচলতে পেট্ৰলে হয় সেইটো কাৰণে হ'বলা পানীবোৰ নাইকিয়া হৈ গৈছিল পাই গ'লো মাটিৰ তলৰ খাজানা পাই গ'লো মই দেৰি কৰি লাভ নাই ওপৰলৈ গৈ মানুহজনী কোৱাই ভাল হ'ব মীনা আপোনাৰ হাঁহি দেখা পাই গম পাইছোঁ নিশ্চয় চফা পানী ওলাইছে হ'বলা মীনা চফা পানী নহয় খাজানা ওলাইছে খাজানা 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 কেঁচু খান্দিছিলোঁ সাপহে ওলাইছে কিনো খাজানা ওলাইছে আকৌ কি কেঁচু খান্দোতে সাপ ওলাইছে ভালদৰে কওকচোন মীনা পেট্ৰল ওলাইছে পেট্ৰল খান্দোতে পানী ওলোৱা নাই পেট্ৰলহে ওলাইছে ভালেই হৈছে ভগৱানে যে পইচা উপাৰ্জনৰ পথ এটা দিছে আমাক আমাৰ কুঁৱা খান্দোতে পেট্ৰল ওলাইছে এই কথাটো তুমি কাকোৱে নকবা কিবাকে যদি গজেন্দ্ৰৰ কাণত পৰে সি মোক শেষ কৰি দিব হ'ব বাৰু নকওঁ কিন্তু এটা কথা এইবোৰ দিনত উলিয়াবলৈ নোৱাৰে ৰাতিহে উলিয়াব লাগিব সেইটো ময়ো ভাবিছোঁ ৰাতি উলিয়াই ৰাতিপুৱা খুব সোনকালে মই এইখিনি বিক্ৰী কৰিবলৈ লৈ যাম ব'লা এতিয়া ৰাতি হোৱালে বাট চাব লাগিব আকৌ তুমি এটা কাম কৰিবা তুমি বিমলাহঁতৰ ঘৰত পানী আনিব যাবলৈ নালাগে তুমি সেই ৰাইজৰ কুঁৱাটো আছে নহয় তাৰ পৰা আজিৰ পৰা পানী আনিবা ঠিক আছে হেৰা 3টা ড্ৰামো ফুল হ'ল আপুনি ওপৰলৈ উঠি আহক আৰু নেলাগে হেৰা অট'বোৰ তেল আছে আপুনি এই 10টা গেলানহে বেচিবলৈ নিব নেকি কালি যিহেতু প্ৰথম যাম বেপাৰলৈ এই 10টাকে নি চাওঁ যদি বিক্ৰী হয় পাছত বাৰু আৰু ৰাহককৈ লৈ যাম যোৱা এতিয়া বহুত ৰাতি হৈছে শুই থাকাকে ৰাতিপুৱা খুব সোনকালে উঠি মই বেপাৰলৈ যাব লাগিব দাদা পেট্ৰল লৈ যাওক পেট্ৰল বহুত কম দামতে দি আছোঁ দাদা ককাইদেউ এই গেলামবোৰ কেনেকৈ দিছা দাদা 50 টকা লৈ যাওক বহুত সস্তাতে দি আছোঁ দিয়া মোক 4টামান গেলাম দিয়া দাদা গেলামকেইটা মই ঘৰলৈ নিবলৈ দিব নোৱাৰোঁ মোৰ গেলাম কম আছে আপুনি তেলখিনিহে ল'ব পাৰিব মোক গেলামকেইটা ঘূৰাই দিবলৈ লাগিব ঠিক আছে এতিয়া মোৰ 4টা গেলাম নিবলৈ দিগদাৰ হ'ব তুমি ঘূৰি আহোঁতে মোক ঘৰত সোমাই দি যাবাহি অলপ আগতেই মোৰ ঘৰটো আছে বিপুল কাকতি ঘৰ বুলি সুধিবা তেতিয়া তোমাক নিশ্চয় দেখাই দিব ঠিক আছে দাদা মই ঘূৰি আহোঁতে আপোনালোকৰ ঘৰত সোমাইহি দি যাম হয় যদি দিয়ক
কমতে দি আছো 50 টকা পেট্ৰল লওক পেট্ৰল দিয়ক পেট্ৰল লওক পেট্ৰল বহুত সস্তাতে দি আছো 50 টকা ভেজাল নোহোৱা পেট্ৰল ভাইটি এই গেলাম এটাতে 50 টকা নে বোলো হয় এই গেলাম এটাতে 50 টকা লৈ লওক ঠিক আছে নহ'লে মোক দুটা দিয়া হয় খুৰা মোকো দিবা এটা গেলাম খুৰা মোকো দুটা গেলাম দিবচোন ভাইটি আজিৰ পৰা তেল নোহোৱা হ'লে তোমাৰ ওচৰলৈকে আহিম বৰ ভাল কাম কৰিছা এনেকৈ তেল বেছি চহৰত যাবলৈ মন নাই যিহে তেলৰ দাম ইমান কষ্ট কৰা ফল পাই গ'লো দেখিয়ে ভাল লাগিছে পইচা কেইটা মোৰ হেৰা অকলে অকলেনো কথা কৈ কৈ কি হাঁহি আছে মিনা বেগেৰে এইফালে আহা চোৱাহি আমি কষ্টৰ ফল পাই গ'লো ইমানবোৰ পইচা তেল বিকিয়ে ইমানবোৰ পইচা পালেনে হয়নে মিনা তেল বিকিয়ে ইমানবোৰ পইচা পাইছোঁ এদিনতে যদি ইমানবোৰ পইচা পাইছোঁ হয় আমি যদি সদায় এনেকৈ তেল বিকোঁ আমি গজেন্দ্ৰতকৈ বেছি ধনী হৈ যাম মই ভাবিছোঁ প্ৰথমে আমি ঘৰটো ভাল কৰি ল'ব লাগিব আমি ইমান এটা ভঙা ঘৰতে আছোঁ আৰু পাৰিলে মোৰ কাৰণে অলপ গহনা পাতি গঢ়াই ল'ব লাগিব হ'ব মিনা সকলোবোৰ আমি লাহে ধীৰে কৰি ল'ম ইমান সোনকালে ঘৰ ভাল কৰিবলৈ নোৱাৰা আৰু তুমি গহনা পাতিও গঢ়াব নোৱাৰা নহ'লে মানুহে চকু দিব বেলেগে চকু নিদিলেও এই গজেন্দ্ৰই চকু দিবই যোৱা এতিয়া পইচাখিনি ভালকৈ আলমাৰীত থৈ দিয়াগৈ হে বাসুদেৱ তোমাক কোটি কোটি প্ৰণাম প্ৰভু পাৰিলে এই গজেন্দ্ৰৰ পৰা আমাক বচাবা প্ৰভু ফুলা বোলো ঘৰত আছনে গজেন্দ্ৰ মই তোৰ পাছফালে মই এই কলগছ কাটি আছিলোঁ ফুলা মই শুনিছোঁ আজিকালি তই কিবা বেলেগ বিজনেছ আৰম্ভ কৰিছ কিনো বেলেগ বিজনেছ আৰম্ভ কৰিলোঁ চলি আছোঁ এনেকৈ লোকৰ ঘৰত হাজিৰা কৰি মই আকৌ শুনিছিলোঁ তই আজিকালি পেট্ৰলৰ বিজনেছত ধৰিছ পিছে পেট্ৰল আন ক'ৰ পৰা সেইটো মোৰ ছাইড বিজনেছ মই চহৰৰ পৰা লৈ আনো পেট্ৰল খুব সোনকালে উঠি পেলাই যাওঁগৈ চহৰৰ পৰা পেট্ৰল আনি ইয়াতে মই সৰু সুৰা পেট্ৰলৰ বেপাৰ এটা কৰি আছোঁ মোৰ জানো কিয় এনেকুৱা লাগিছে তই মোক কিবা ফাঁকি দিছ তইতো মোক সঁচা কথা নকয়ে মই জানো কালি ৰাতিপুৱালৈ সাজু হবি মই গাঁৱৰ সকলোবোৰ ৰাইজকে লৈ আনিম আৰু গাঁওবুঢ়াকো লৈ আহিম তই মোৰ আগত সঁচা কথা নক'লেওতো তই গাঁওবুঢ়াৰ আগত সঁচা কথা ক'বই লাগিব তেতিয়া ক'ত পলাবি এতিয়া মই যাওঁ দেৰি কৰি লাভ নাই কালি ৰাতিপুৱালৈ সাজু হৈ থাক হেৰা মিনা তাড়াতাড়ি আহা হেৰা গাড়ীত বস্তুবোৰ ভৰোৱা হ'ল নেকি সকলোবোৰ বস্তু গাড়ীত দিয়া হ'ল লগতে তেলৰ ড্ৰামবোৰো গাড়ীত ভৰাই দিছোঁ আৰু কোৱাত এটুপু তেল নাই এতিয়া যোৱাহে কথা তোমাৰ হ'লে নাই ব'লা এতিয়া তাড়াতাড়ি হেৰা মোৰ ঘৰটো এৰি যাবলৈকে মন যোৱা নাই আমি কিন্তু এবছৰ দুবছৰ পাছত আকৌ ইয়ালৈ ঘূৰি আহিম আগতে ব'লা সেইবোৰ পাছতো হ'ব ৰাতি নোপাওঁতে চহৰ গৈ পাবগৈ লাগিব ব'লক ড্ৰাইভাৰ ব'লা গাড়ী ষ্টাৰ্ট দিয়া বহুত দেৰি হৈ গৈছে ৰাতি নোপাওঁতেই চহৰ গৈ পাবগৈ লাগিব ফুলা বোলো ঘৰত আছনে ফুলা মই আহিছোঁ গজেন্দ্ৰ এয়া কি দুৱাৰত তলা মৰা সিহঁতে কিবা মোৰ পৰা লুকুৱাই ঘৰ এৰি পলোৱা নাইতো সকলো বুজিলোঁ মই যে গাঁওবুঢ়ালৈ আহিম বুলি কৈছিলোঁ সেইটো বাবে সিহঁতে মোৰ পৰা কিবা লুকুৱাই পলাইছে মই কৰবাৰ পৰা বহুত পেট্ৰল ডিজেলৰ গোন্ধ আহি আছে গোন্ধটো ক'ৰ পৰা আহিছে বাৰু এইটো ছাইডৰ পৰা বেছিকৈ আহিছে গোন্ধটো এই কুৱাটোৰ পৰাই আহিছে মই এবাৰ কুৱাটোৰ তললৈকে নামি চাবগৈ লাগিব
এই ভোলাৰামে মোক ঠগালে চালা মোৰ তেল ডিপুৰ পৰা তেল আনি সি বিকা নাছিলে তাৰ তেলৰ খাজানা এই কুৱাটোতে আছিল মই যে কিয় আগতে গম নাপালো মই গম পোৱাৰ আগতে চালা সিহঁতে ঘৰ এৰি পলাই গ'ল মোৰ ফালে এনেই গ'ল